গুড মৰ্ণিং এভৰিৱান। আৰু ৰাতিপুৱা এতিয়া বাজিছে 7টা। আজি উঠোতে মানে অকণমান দেৰিয়ে হ'ল, মানে ভালকৈ শুলোঁ। আৰু কালি কি হ'ল, ৰাতিটো শুব পৰা নাই, মানে দিনতো শুৱা নাছিলোঁ। সেইকাৰণে মানে ৰাতি ইমানেই টোপনি আহিলে, মানে ৰাতিপুৱা সাৰি নাপালোঁ। আৰু ৰাতিপুৱা এতিয়াহে সাৰ পাই উঠি বিচনা পাতি তুলি লৈছোঁ। আৰু এইফালে দেখিছে বেটি উঠিয়ে মোবাইল চাই আছে। এনেকুৱা আৰু কৰে নে জানে, ইমান মানে বেয়া। ৰাতিপুৱা উঠিয়ে মোবাইল চাব নিদিলে মানে খং উঠি থাকে, মুখখন মানে ফুলি থাকে আৰু ফুটবলৰ নিচিনাকৈ। তো এতিয়া চাই আছে মোবাইল, আৰু মই এইফালে বিচনাখন তুলি আছোঁ। আৰু মানে ইয়াত দেখিছে বেৰখন মানে কি হয়, ইমানে পোহৰ সোমায়, মানে ফুটা আৰু তো সেইকাৰণে বহুতে পোহৰ সোমায়। তো সেইকাৰণে মানে ভিডিঅ'টো জ্বলি যোৱা নিচিনা হৈছিলে। সেইকাৰণে মানে লাইটটো বন্ধ কৰি দিলোঁ। এতিয়া মই বিচনা পাতি তুলি লৈছোঁ ভালকৈ তুলি লৈ, তাৰপিছত মানে এনেই তুলি লৈছোঁ আৰু পিছত ভালকৈ তুলি ল'ম। আৰু মানে ভাবি আছোঁ কোনফালে কি থ'লে ভাল হ'ব, আৰু চিন্তা কৰি আছোঁ আৰু কোনফালে কি হ'লে ভাল হ'ব নহ'ব। আৰু এইফালে এতিয়া বনাই ল'লোঁ চাহ। ৰাতিপুৱা চাহ কাপ খাই লওঁ, খাই পিনে মানে আৰু কামবিলাক কৰি ল'ম। আৰু বহুতে কাম জানেনে, এই ৰুমৰ পৰা সেই ৰুম কৰোঁতে মানে বহুতে কাম ওলাইছে। তো সেই কামবিলাক কৰিব লাগিব। তো এতিয়া কামবিলাক কৰি ল'ম আৰু চাহ পানী খাই, তাৰপিছত আপোনালোকৰ আগত ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম। তো আপোনালোকে চাই থাকিলে হ'ল, আৰু চাই থাকিলেহে গম পাব ন কি কৰোঁ কি নকৰোঁ। তো এতিয়া মই চাহ বনাই ল'লোঁ, আৰু এইফালে নিমকি আৰু চাহ খাই লওঁ। আৰু এইফালে বেটি মুখ হাত ধুই ক্ৰীম লগাই আছে মুখত। আৰু এতিয়া মই মানে কাপোৰ ৰ'দত দিম, ৰ'দ ওলাইছে যিহেতু, সেইকাৰণে মানে চোতালত মই এখন ডাইনিং মাজি লৈছিলোঁ কালি। তো সেইখন মানে আনি থ'লোঁ। আৰু এতিয়া মানে বৰষুণত যে ভিজিছিলে, তিতি গৈছিলে, সেই কাপোৰবিলাক মানে মেলি দিছোঁ আৰু ৰ'দত ওলাই দিছোঁ। তো এতিয়া মই দেখিছে আনি ৰ'দত দিছোঁ। আৰু মানে কালি অলপ ৰ'দত দিছিলোঁ, আৰু আজি অকণমান শুকাই লৈছোঁ আৰু ভালকৈ। মানে কালিতো ইমান এটা ৰ'দ দিয়া নাছিলে, আৰু মানে কামৰ কিবাতে আৰু কালি ভালকৈ দিয়াই নহ'ল। এইবিলাক মানে চব বিচনাত পৰা হয়, তো সেইকাৰণে চব মানে তিতি গৈছিলে। তো এতিয়া মই ৰ'দত দি দিছোঁ, যিহেতু ৰ'দটো ভালকৈ ওলাইছে। তো এইখিনিয়ে সময় আৰু পিছফালেও দিম, আগফালে দিম, এইবিলাক চব মানে কাপোৰ কানি চব মেলি দিম। তো এতিয়া মেলি লৈছোঁ, তাৰপিছত বেলেগ কামবোৰ কৰিম আৰু বাকী কামবোৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আৰু মোৰ অন্য টিউটৰ ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিলে 10টা। তো এতিয়াৰ পৰা ভিডিঅ'টো আৰু আৰম্ভ কৰিছোঁ। তো এতিয়া ভাবিছোঁ মানে দুপৰীয়া কি চব্জি বনাম। চব্জি মানে ঘৰত একো নাই মানে কি, এইবিলাক চব্জি খাই মানে আমনি লাগিছে আৰু খাব ইচ্ছা নাই। তো ভাবিছোঁ ইয়াৰ পিছফালে আহিলোঁ, ঘৰৰ পিছফালে কি আছে আপোনালোকক দেখাইছোঁ। তো এয়া দেখিছে, এইবিলাক হ'ল ভাতকেৰেলা আছে, কিন্তু ভাতকেৰেলা নাখাম। ভাতকেৰেলা পাত আছে, ভাতকেৰেলাৰ পাত মানে ভাবিছোঁ মই খাৰ বনাম পিঠাগুড়ি দি। তো সেয়া আৰু ল'ব আহিছোঁ, দুখনমান লৈ ছিঙি, তাৰপিছত বনাম। আৰু মানে কি বনাম কি নবনাম, এইবিলাকে খাই ভাল লাগে। খাৰ, তাৰপিছত কিবাকিবি এইবিলাক আৰু বেলেগ ধৰণৰ খাৰ, এইবিলাক খাই ভাল লাগে ন। তো সেইকাৰণে ভাবিলোঁ আজি খাৰকে বনাওঁ। আৰু যিহেতু আজি দেওবাৰ, তো সেইকাৰণে আৰু বনাম বুলি ভাবিছোঁ। ভাতকেৰেলা হ'ল আছে, তথাপিও মানে ভাতকেৰেলা খালোঁৱে 2-3 দিনমান, কিন্তু খাবলৈ ইচ্ছা নাই আৰু সদায়। তো এইফালে চব মানে ভাতকেৰেলা দেখিছে সৰু ফুলি আছে, ডাঙৰ হ'ব আৰু এতিয়া সৰু আছে। ভাবিছোঁ পাত কেইখনমান লৈ যাওঁ, সাপ ওলাব, সাপ ইয়াতে ইমান ডাঙৰ সাপ আছে। কালি পৰহি ইয়াতে প্ৰকাণ্ড ডাঙৰ এডাল সাপ ওলাইছিলে। তো আগতে মই সেইখিনি ছিঙি লওঁ, তাৰপিছত লগ পাই আছোঁ। দেখিছে এতিয়া মই মানে কেইখিলামান মানে ছিঙি লৈছোঁ, আৰু ভালকৈ খাৰ বনাম। আৰু কেনেকৈ বনাওঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম। পিঠাগুড়ি আৰু মানে আৰু ভাতকেৰেলাৰ পাতৰ পৰা বনাম। তো কেইখনমান মানে ছিঙি লৈছোঁ, আৰু এইবিলাক খাই ভাল লাগে। কিমান আৰু বেলেগ শাকবিলাক খাই থাকিব, এইবিলাকো মাজে মাজে খাব লাগে। এইফালে দেখিছে পাতখিনি আনি থ'লোঁ, এইখিনি ভালকৈ ধুই কাটিম, আৰু এইখিনি বনাম খাৰ। অকণমান চাউল তিয়াই থ'ম, যিহেতু পিঠাগুড়ি নাই। তো সেইখিনি মানে পিহি ল'ম। আৰু এয়া দেখিছে, এয়া হ'ল ডাঠা নে ডাঙা কি বুলি কয় মই নিজেও নাজানো। আৰু আলু, সেইখিনি বনাম চচ্চৰি। তো এইখিনি বনাম, আৰু তো আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকক লাষ্টলৈকে ভিডিঅ'টো।
এতিয়া বনাই আছোঁ মই ডাঠা শাকখিনি আলু দি বনাইছোঁ আৰু ইয়াতে মছলা পাতি চব দিলোঁ আদা নহৰু জিৰা তাৰপিছত জলকীয়া গুড়ি এইবিলাক চব দিলোঁ এতিয়া ভাজি লৈছোঁ ভাজি লৈ অকণমান পানী দি সিজাম আৰু যিহেতু কোমলা হয় মানে কোমল হয় আৰু তথাপিও অকণমান পানী দি সিজাম আৰু তো এতিয়া পানীখিনি দি দিছোঁ অকণমান দিব যাওঁতে মানে বহুতে হৈ গ'ল পানীখিনি এতিয়া শুকাওঁতে বহুতে টাইম লাগিব তো এতিয়া মই এইখিনি ভালকৈ মানে দিছোঁ আৰু কিন্তু দিম অলপমান এনেকৈ দি মানে বেছিয়ে হৈ গ'ল আৰু আজি মানে অকণমান জুইতে বনাই আছোঁ মানে গেছত বনাই আৰু কিমান আৰু গেছত বনাম যিহেতু আজি স্কুলো নাই তো সোনকালে বনাব নালাগিব দেৰিকৈ বনালেও একো নাই তো মই জুইতে মানে লগাই লৈছোঁ আৰু বাহিৰতে তো এতিয়া বনাই লৈছোঁ এইখিনি শুকাই লওক তাৰপিছত চব্জিখিনি ৰেডি হৈ যাব তো সেইফালে মই চব্জিখিনি পানী দি দিলোঁ আৰু অকণমান মানে পানীখিনি দি দিলোঁ সিজিব আৰু ডাঠাবিলাক মানে চুক্ত হৈ থাকে তো সেইবিলাক সিজি যাব পানীখিনি শুকাই লওক আৰু এয়া ৰুমৰ অৱস্থা দেখিছে ইয়াতো একো নাই আৰু এই বিচনাখনতো একো নাই অকল এইখনে আছে আৰু আলনাটো কাপোৰ কানি একোৱেই নাই বেয়া লাগে জানেনে এই ৰুমটোত সোমালে কিবা এটা বেয়া লাগে মানে নিজেও কষ্ট কৰি বনোৱা ঘৰ তো কেঁচাই হওক বা ভঙাই হওক বা কিবাই হওক কিন্তু নিজৰ কষ্ট কৰি বনোৱা ঘৰ যিহেতু এইটো আমাৰ ফাৰ্ষ্ট বনোৱা ঘৰ তো সেইকাৰণে বহুতে বেয়া লাগে কালি যেতিয়া ৰাতি মানে তাতে শুবলৈ গ'লোঁ এই ৰুমৰ মানে তলা মাৰি তো তেতিয়া বহুতে বেয়া লাগিছিলে মনটো তথাপিও আৰু নগ'লেও নহয় তাত মানে এই ৰুমটো থাকিব নোৱাৰি মানে ইফালে পথাৰ যিহেতু সেইকাৰণে বহুতে বতাহটো বহুতে লাগে তো সেইকাৰণে আৰু এই ৰুমত থকা নহ'ল আৰু কাৰণ যিহেতু বেটিও আছে লগত আৰু কিবা এটা হ'লে আৰু ভয় লাগে ন সেইকাৰণে নহ'লে আৰু ইয়াতে থকা তাত যাবলগীয়া হ'ল আৰু এতিয়া চব্জিখিনি বনাই লওঁ সেইখিনি মানে পানীখিনি শুকাই গ'লে হৈ গ'ল আৰু বনাম খাৰ ভাতকেৰেলা পাতৰ তো কেনেকৈ বনাওঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তো আপোনালোকে চাই থাকক আৰু দেখুৱাম তো এতিয়া মই এইখিনি মানে নমাই লওঁ আৰু বনাই কেনে তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেখিছে এইফালে পানীখিনি শুকাই গ'ল আৰু এইখিনি মই নমাই ল'ম নমাই লোৱাৰ পিছত সেইখিনি ৰসখিনিও মানে শুকাই যাব আৰু তো আগেভাগে নমাই লোৱাটোৱে ভাল তো এতিয়া মই নমাই লৈছোঁ আৰু জুইকুৰা মানে এইবাৰ বেছিকৈ হৈ গ'ল মানে এতিয়ালৈকে অলপকৈ আছিল এইবাৰ মানে বেছিয়ে হৈ গ'ল জুই আৰু এতিয়া এইখিনি মই নমাই লৈ কি কৰিম কেৰাহীটো অকণমান পানীৰে ধুই ল'ম তাৰপিছত এতিয়া ভাতকেৰেলাৰ পাতখিনি মই কাটি লৈছোঁ আৰু সেইফালে মই চাউল আৰু চাউল নহৰু আৰু কেঁচা জলকীয়া বটি লৈছোঁ মানে পিচি লৈছোঁ তো এইফালে মই এইখিনি ভাজি ল'ম ভাজি লৈ ইয়াতে নিমখ দিম সোৱাদ অনুসৰি আৰু যাৰ যিমান মানে আইডিয়া মতে দিলে হ'ল তো এতিয়া মই এইখিনি নিমখ দিম অকণমান আৰু আপোনালোকে যদি খোৱা নাই খাইছে কিজানি মোৰ আইডিয়াটো খাইছে সকলোৱে কিন্তু কিছুমানে নাখাবও পাৰে তো সেনেকৈ খালে বহুতে টেষ্টি হয় খাৰ আৰু ইয়াতে অকণমান শুকান মাছ দিব লাগে তো এতিয়া আৰু বেছি ভাল লাগে তো এতিয়া নিমখ দিছোঁ নিমখ দি অকণমান সময় ভাজিম তাৰপিছত খাৰ অকণমান দিম যিহেতু আমাৰ ঘৰুৱা খাৰ নাই মানে ঘৰৰ কিবা খাৰ নাই আৰু তো মই দোকানৰ পৰা কিনি অনা খাৰকে দিম আৰু তো এতিয়া মই খাৰখিনি দিম আৰু এয়া দেখিছে এতিয়া খাৰখিনি দি দিছোঁ ঘৰত মানে বনোৱা খাৰ নাই এতিয়া মই দোকানৰ পৰা আনি এয়া দিছোঁ আৰু এইফালে আদা বাৰে কৈছোঁ নহৰু কেঁচা জলকীয়া আৰু অকণমান চাউল মানে পিহি লৈছোঁ যিহেতু মানে পিঠাগুড়ি নাছিলে তো এতিয়া এইখিনি মই ভালকৈ ভাজি ল'লোঁ আৰু এতিয়া পানী মিহলাই মানে এইখিনি ঢালি দিম তাৰপিছত এইখিনি উতল আহিলে হৈ যাব আৰু খাবলৈ বহুতেই টেষ্টি হয় চিম্পলকৈ তেলো নালাগে পিঁয়াজো নালাগে এনেকৈ আৰু খাবলৈ বহুতেই টেষ্টি হয় তো সেইকাৰণে মই মানে পাৰিলে মই ডেইলি খাবলৈ মানে চেষ্টা কৰোঁ কিন্তু ডেইলিটো খোৱা নাযায় বাৰৰ লগতো কথা আছে দেওবাৰ তাৰপিছত এইবাৰ বুধবাৰ মঙ্গলবাৰ এইবিলাকে খাব পাৰোঁ তো চব বাৰে খাব নোৱাৰোঁ তো এতিয়া মই শুকনা মাছ মানে সৰু শুকান মাছ নাই তো মই এতিয়া মানে ডাঙৰ মাছবিলাক দিলেতো বেয়া হ'ব তো সেইকাৰণে মানে মই অকণমান থেতেলাই গুড়ি কৰি সেইখিনি দি দিম মানে গোন্ধটো ভাল হ'ব এইবাৰ ডাঙৰ মাছবিলাক দিলে আৰু খাবলৈ ভাল নালাগিব ন তো সেইকাৰণে মই ভালকৈ গুড়ি কৰি লৈছোঁ থেতেলাই অকণমান পতাত আৰু এইখিনি মই এতিয়া মানে গুড়ি কৰি তাত দি দিম আৰু এইফালে মই শুকান মাছখিনি দি দিছোঁ ইয়াত দেখিছে উতল আহিব ধৰিছোঁ অলপকৈ মাছখিনি দি আৰু অকণমান কিন্তু ঘুটনি মাৰি দিব লাগিব তেতিয়াহে মানে পাতকেইখিলা মানে যিখিনি আছিলে পাতখিনি মানে গুলি যাব আৰু তো এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল দেখিছে কিমান থুপথুপীয়া হৈছে বহুতে ভাল লাগে খাবলৈ বহুতে টেষ্টি হয় আৰু খায়ো ভাল কিন্তু ডেইলি খোৱাটো ভাল নহয় সপ্তাহত এদিন খাব লাগে আৰু এতিয়া এইখিনি মই বনাই লৈ হৈ গ'ল
এতিয়া খাবলৈ লৈছোঁ ভাত। এইফালে দেখিছে ডাংঠাৰ চব্জিখিনি আৰু এইফালে মই নৰসিংহৰ পাত এনেকৈ দীঘল দীঘলকৈ ভাজি লৈছোঁ দুখিলা আৰু তাৰপিছত খাৰখিনি সেইখিনি আৰু একো নবনালোঁ। একো মানে আজি বেছিয়ে হ'ল, কেতিয়াবাতো একো নবনাওঁ, এটাই বনাওঁ ভাজি ভাত। তো গাইছ এতিয়া বাজিলে 1টা আৰু এতিয়া আমি ভাত খাবলৈ বহি গ'লোঁ। মানে বহুতে গৰম লাগিছে, যিহেতু আজি জুইত ভাত বনালোঁ তো বহুতে গৰম লাগিছে। এতিয়া ফেনৰ তলত মানে বহি ৰুমৰ ভিতৰত খাম আৰু তো বহি লৈছোঁ খাবলৈ। এইফালে বেটি খাই আছে খাৰ দি আৰু এইফালে মোৰ ভাতৰ মানে থালিখন আৰু বেটি অকল খাৰ আৰু নৰসিংহৰ মানে পোৰাৰে খাব আৰু বেলেগ একো নাখায়। তাই যিহেতু মানে এইবিলাক আৰু বেয়া পায়, সৰু ল'ৰা ছোৱালী এনেও এইবিলাক বস্তু বেয়া পায়, কিন্তু খাৰ বহুতে ভাল পায়। তো সেইকাৰণে তাক খাৰ দি খাবলৈ দিছোঁ। তেতিয়া খাই লৈ একেবাৰে আপোনালোকক কেতিয়া লগ পাম, আবেলি লগ পাই আছোঁ। গুড ইভিনিং এভৰিৱান। আৰু এতিয়া বাজিলে সন্ধিয়া 7টা আৰু আপোনালোকৰ আগত মই এতিয়াহে আহিলোঁ। মানে এঠাইত গৈছিলোঁ, সেইকাৰণে আৰু আপোনালোকৰ আগত আহিব পৰা নাই। কাৰণ মানে গৈছিলোঁ মানে বাহঁতৰ ঘৰত, মানে ভতিজী ছোৱালীজনী মানে অসুখ হৈ আছিলে, তো সেইকাৰণে তাত গ'লোঁ আৰু চাব। সেইদিনাখন ৰাতি গৈছিলোঁ আৰু আজি গৈ আহিলোঁ আৰু যিহেতু মানে বেমাৰ কমা নাই, তো সেইকাৰণে আৰু গৈ আহিলোঁ। আৰু মানে মোৰ বহুতে কাম আছে, আপোনালোকে জানেনে। মই মানে ক'ত যাম ক'ত নাযাম, কি কৰিম কি নকৰিম মই একো ভাবি পোৱা নাই। আৰু ইয়াত দেখিছে এখনৰ মেখেলা চাদৰ দহি গুঠিব আছে, অকণমান গুঠি থৈছোঁ। 10-12টামান হ'ব, 10-12টামান হ'ব মানে দহি গুঠি থৈছোঁ। বেলেগৰ আৰু এখন চিলাই কৰি এতিয়া দহি গুঠিব আছে। চিলাই কৰি হৈ গ'ল, মেখেলাখনো চিলালোঁ, চাদৰখনো চিলালোঁ, অকল দহি গুঠিব আছে। সেইখিনি মই টাইম পোৱা নাই, এই বৰষুণৰ কাৰণে মানে ইফাল সিফাল কৰোঁতে, ঘৰৰ ইপাৰ সিপাৰ কৰোঁতে মানে মই একেবাৰে টাইম পোৱা নাই, সেইকাৰণে আৰু কৰা হোৱা নাই। এতিয়া আহিলোঁ, আহি ঘৰত আৰু চাহ পানী নাখালোৱে, সিহঁতৰ মানে বাহঁতৰ ঘৰতে খাই আহিলোঁ। তো সেইকাৰণে আৰু তাত আহি নাখালোঁ চাহ, কিমান আৰু চাহ খাম ন। আৰু আপোনালোকক দেখা দিছোঁ এইফালে দেখিছে, এইফালে ডাইনিংখন ইয়াতে আনি ল'লোঁ, বাচন বৰ্তনবিলাক ইয়াত থৈ দিলোঁ। আৰু এইফালে গেছ টেবুলখন ইয়াতে আছে আৰু এইফালে বিচনাখন ভাল কৰিবলৈ আছে, এতিয়ালৈকে ভাল হোৱা নাই। আৰু মানে কি কৰিম জানেনে, মই মানে এনেকুৱা এটা ৰুমতে শোৱা, এটা ৰুমতে ভাত ৰন্ধা, এনেকৈ থাকি থাকি মানে মোৰ অসহ্য লাগি গৈছে। আৰু মানে মই এতিয়া 7-8 বছৰ 6-7 বছৰ মানে এনেকৈ আৰু এটা ৰুমতে খোৱা, এটা ৰুমতে মানে ভাত ৰন্ধা, এনেকুৱা হৈ আছে। বহুতে মানে অশান্তি লাগি আছে আৰু এনেকুৱা, তথাপিও আৰু থাকিবলগীয়া হৈছে এনেকৈ। কি কৰিম, মানে দুখীয়া মানুহৰ আৰু এয়াই আৰু জীৱন। তো সেইকাৰণে আৰু ইয়াতে মই ডাইনিংখন ভৰাই ল'লোঁ, মানে দিগদাৰ হৈ আছিলে বাচন বৰ্তন থ'বলৈ। তো এতিয়া থৈ ল'লোঁ, তো এতিয়া ভাল হৈছে। আৰু তো এতিয়া অকণমান মই বেটিক কিতাপ নপঢ়াওঁ আৰু মানে পঢ়াব, কালি যিহেতু স্কুল নাই, কালি হ'ল 1 মে' আৰু মে' দিৱস, তো সেইকাৰণে আৰু বন্ধ, তো আজি কিতাপ নপঢ়াম। এতিয়া মই অকণমান দহি গুঠি লওঁ, তাৰপিছত ভাত পানী বনাম। আৰু কি বনাওঁ কি নবনাওঁ সেইটো ৰাতি হ'ব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু অকণমান মানে মৰম দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো ধন্যবাদ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে।